নমস্কাৰ জনাইছোঁ সকলোকে আৰু মহাশিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আহি আছোঁ আমি ঘৰলৈ। আজি ইটানগৰত RG পাৰ্কলৈ আহি আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আৰু এইবাবে দেখিছেনে কিমান গাড়ী, ইমান ভিৰ হৈছে নহয়। তাকে আহিছোঁ আজি ঘৰলৈ, যিহেতু আজি শিৱৰাত্ৰি আছে আৰু মই তাতে মানে আজি ভোগ আগবঢ়াই থোৱা আছিলে, সেইবাবে আহিছোঁ। আৰু এতিয়া আহোঁতে প্ৰায় দেৰিয়ে হৈছেগৈ, দেখিছেনে বাৰু কিমান জাম। তাকে চাই থাকিবচোন ভিডিঅ'টো। আজি সকলোৱে নিজৰ নিজৰ এয়া দেখিছেনে জনগোষ্ঠীয় সাজ পোছাকসমূহ পিন্ধি আহিছে। চাওকচোন ইমান ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিছে তেওঁলোকে, নিজৰ নিজৰ জনগোষ্ঠীয় সাজ পোছাকসমূহ পিন্ধি আহিছে। চাওক, আজি তাত উপস্থিত থাকিব পৰা হ'লে ভাল আছিলে আৰু আপোনালোকক দেখুৱাব পৰা হ'লে ভাল আছিলে, কিন্তু দুখিত যে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, যিহেতু মোৰ ঘৰলৈ আহিবলগীয়া হ'ল। এয়া চাওকচোন কিমান গাড়ী, কিমান ভিৰ। जलाटवी गगनचर प्रवाह पावितस्तरे कलेवलम्ब्य लम्बिताम्बुजं कृतं कपालिकां डमड्डमड्डमन्निनादमड्डमर्वयुच्चकार चण्डताण्डवं तनोतु न शिव शिव। जटाकटाः सम्भ्रमब्दमन्निलिम्पगच्छन्ति लोलवीचि वल्लरी विराजमानमोदरा जगद्दगद्दगज्ज्वलल्ललाटकट्टव्यापके किशोरचन्द्रशेखरे रतिक्षुमिच्छणम्। ॐ नमः शिवाय। এইফালে ইয়াক খুৰীয়ে বনাই আছে, লগতে মাও এয়া সহায় কৰি দিছে খুৰীক। খিচিৰি বনাই আছে, ভাজি বনাই হ'ল, খিৰিও বনালে, যিহেতু শিৱৰাত্ৰি তাৰ উপলক্ষে খিচিৰি বনাইছে। আৰু আমি সকলোৱে মিলি ইফালে পাতটো পাৰি লৈছোঁ খাবৰ কাৰণে। ভণ্টিহঁত আছে, খুৰীহঁত আছে, আমি সকলোৱে মিলি এতিয়া খিচিৰি খাম। আৰু যিহেতু আমি ইটানগৰলৈ আকৌ ঘূৰি আহিব লাগিব, সেইকাৰণে আমি লৰালৰি কৰিছোঁ। মোৰ ডিউটি নাই, মই ছুটি লৈ আছোঁ, কিন্তু মিষ্টাৰে গৈ পেলাই আকৌ ডিউটিত জইন কৰিবগৈ লাগিব। ডিউটি আছে যিহেতু তেখেতৰ 4 বজাৰ পৰা, সেইকাৰণে আমি সকলোৱে মিলি এয়া খাই বৈ লৈছোঁ, সোনকালে যাব লাগিব যিহেতু। আৰু ভগৱানৰ প্ৰসাদ আৰু বিৰাট ধুনীয়া হৈছিলে খাবলৈ, তাকে এয়া খাই বৈ ল'লোঁ। এইফালে আহিছিলোঁ ঘৰলৈ আৰু পূজা পাতল কৰা সকলোবিলাক হৈ গ'ল। এতিয়া মিষ্টাৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আহিয়ে মাহঁতৰ ঘৰলৈ আহিলোঁ, যিহেতু 12 বজাৰ আগত বন্তি গছ জ্বলাম বুলি ভাবি আহিছিলোঁ, সেইকাৰণে আজি আগতে আহিলে মিষ্টাৰৰ ঘৰত প্ৰথম সোমাই মাৰ ঘৰলৈ আহোঁ। আৰু ইয়াৰ মোৰ ভণ্টিৰ বাবে আজি মাহঁতৰ ঘৰতে প্ৰথমতে অহা হ'ল। আৰু এতিয়া বন্তি চন্তি জ্বলাই আজৰি হ'লোঁ, খিচিৰিও খালোঁ, আপোনালোকে দেখিলে। আৰু এতিয়া যাবলৈ ওলাইছোঁ মিষ্টাৰৰ ঘৰলৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। মিষ্টাৰৰ ঘৰলৈ গ'লোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'লে, লৰালৰিকৈ যিহেতু ওলাই আহিলোঁ। আৰু এতিয়া আমি আহি আছোঁ ইটানগৰলৈ বুলি, এয়া ৰাস্তাতে আহি ভিডিঅ'টো অকণমান আৰম্ভ কৰিলোঁ। ফাইনেলি আহি ৰুমলৈ আহি আছোঁ আৰু ৰুম পোৱাহি নাই। আৰু পাই গ'লোহি। এইফালে মিষ্টাৰহঁতৰ ক্লিনিকৰ পেচেণ্টসকল বহি আছে আৰু তেওঁ
এতিয়া ডিউটিলৈ গ'ল। তেওঁ মোতকৈ আগতে গ'ল। মই তলতে ভণ্টি এজনী লগ পাইছিলোঁ, কথা পাতি আছিলোঁ। তেওঁ এনেকৈ ডিউটিলৈ গৈছে আৰু এতিয়া মানে যাওঁ। আৰু এইখিনি আছিলে মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিলৈ আহিছোঁ, বাই বাই।